হেল্ল' মোৰ পিডি চেনেললৈ সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া মই এফালে যাবলৈ ওলাইছোঁ, গাড়ী আহিব এতিয়া। ক'ত যাম কি কৰিম আপোনালোকক দেখাই থাকিম বলক। এয়া আপোনালোকক কৈছিলোঁ যে ৰাতিপুৱাই ওলাই আহিছোঁ। এয়া আহিছোঁ আমি গোটেইকেইজনী লগ খাই সোণাৰী হাই ছেকেণ্ডেৰী ছাত্ৰ সন্থাই কেন্দ্ৰীয় শ্বহীদ দিৱস পাতিছে, সেয়ালৈ আহিছোঁ। এয়া গাড়ীত বহি আছোঁ এতিয়া। এয়া আমি পাইছোঁহি। হয় নেকি লাগিছে নেকি? মোলৈ পঠিয়াই দিব। ঠিক আছে। আছেনে মোৰ নাম্বাৰ? মোৰ নাম্বাৰটো আছে নাই? ৰ'ব লৈ ল'ম বাৰু, পঠিয়াই দিম আপোনালৈ। লাগে হ'ব। পতাকা উত্তোলন কাৰ্যসূচীত সহযোগিতা আগবঢ়াব উদযাপন সমিতিৰ উপদেষ্টা তথা আমাৰ আটাইৰে সন্মানৰ শিক্ষক উমানন্দ গোৱালা ডাঙৰীয়া। কুমাৰ নাথ ডাঙৰীয়াই একান্ত ব্যক্তিগত ঘৰুৱা কাৰণত সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। তেখেতৰ এই প্ৰস্তাৱ সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক আৰু প্ৰতিনিধি সভাই আমি সাদৰে অনুমোদন জনাইছোঁ আৰু তাৰপিছত ৰাজ্যিক কাৰ্যনিৰ্বাহক আৰু প্ৰতিনিধি সভাই সৰ্বসন্মতিক্ৰমে আমাক সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্বভাৰ অৰ্পণ কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত আজি এইটো আমাৰ প্ৰথম অনুষ্ঠান। সংগ্ৰামৰ সমান্তৰালভাৱে আইনী যুঁজ চলি আছে, আদালতৰ মজিয়াত এই যুঁজ চলি আছে। আমি ৰাইজক অৱগত কৰিবলৈ পাই ভাল পাম যে যিখিনি সময়ত সমগ্ৰ ভাৰতবৰ্ষত 2 শতাধিক আবেদন দাখিল কৰা হৈছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে, যিখিনি সময়ত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় 53খনকৈ আবেদন দাখিল কৰা হৈছিল নাগৰিকত্ব সংশোধনী আইনক খাৰিজ কৰাৰ দাবীত, সেইখিনি সময়ত আমি আছু অসমৰ ৰাইজে যিটো কথা কৈ আহিছিলোঁ যে নাগৰিকত্ব সংশোধনী আইনৰ যি আন্দোলন আছিল, এই আইন বিৰোধী আন্দোলনৰ প্ৰেক্ষাপট সমগ্ৰ ভাৰতবৰ্ষত যি আছিল, অসম আৰু উত্তৰ পূৰ্বাঞ্চলত তাতকৈ সুকীয়া আছিল। এতিয়া শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে যি কথা কৈছে সেই কথাটো আমাৰ এই দাবীৰ যুক্তিযুক্ততা প্ৰমাণ হৈছে। তেখেতসকলে সদৌ অসম ছাত্ৰ সন্থাৰ আবেদনখনক লিড পিটিশ্যন হিচাপে লৈ, মুখ্য আবেদন হিচাপে লৈ সুকীয়াকৈ অসম, ত্ৰিপুৰা তথা উত্তৰ পূৰ্বাঞ্চলৰ কথাটোক সুকীয়া শুনানিৰ কাৰণে তেওঁলোকে স্বীকৃতি প্ৰদান কৰিছে। ইয়াৰ জৰিয়তে এটা কথা প্ৰমাণ হয় যে অসমৰ ৰাইজে যি কথা কৈ আছিলোঁ, অসমত অসম চুক্তি আছে, এটা ঐতিহাসিক 100 বছৰীয়া অসম আন্দোলন আছিলে, 860গৰাকীকৈ শ্বহীদ আছিল, অসংখ্যজন নিৰ্যাতিত আছিলে, তেওঁলোকৰ ত্যাগৰ বিনিময়ত যিখন চুক্তি হৈছিল, সেই চুক্তিৰ জৰিয়তে আমি সমগ্ৰ দেশৰ তুলনাত অতিৰিক্ত বিদেশীৰ বোজা ইতিমধ্যে বহন কৰিছোঁ। তোমার তেজর শপথ ললো রাখিম জননীর মা। বিভিন্ন
অনুষ্ঠানত উপস্থিত হোৱা শ্ৰদ্ধাৰ বয়োজ্যেষ্ঠ ব্যক্তিসকল, আইমাতৃসকল, সংবাদ মাধ্যমৰ কৰ্মীসকল, প্ৰাক্তন ছাত্ৰ নেতাসকল, ছাত্ৰ ছাত্ৰীসকল আৰু উপস্থিত থকা শ্ৰদ্ধা ত্যাগ কৰি বলিদান দিছিল, আত্মবলিদান দিছিল, যিসকলে ভৱিষ্যতৰ দিনত যাতে আমি এই অসমখনত, সোণালী অসমখনত নিজৰ ভাষা, নিজৰ সংস্কৃতি, নিজৰ গৌৰৱ, নিজৰ শিৰ উচ্চ কৰি জীয়াই থাকিব পাৰোঁ, সেই উদ্দেশ্য ৰাখি যিসকলে এখন শংকামুক্ত, বিদেশীমুক্ত অসমৰ স্বাৰ্থত যিসকলে নিজৰ প্ৰাণক বলিদান দিছিল, সেই 8গৰাকী বীৰ শ্বহীদক আজিৰ এই পবিত্ৰ প্ৰেমত আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। কথা পাতিম কংগ্ৰেছৰ তালুকদাৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিলোঁ। 1979 চনৰ আজিৰ দিনটোতে কংগ্ৰেছৰ তালুকদাৰ আমাৰ মাজৰ পৰা নোহোৱা হৈছিল। অসম আন্দোলনৰ সময়ত সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণসংগ্ৰাম পৰিষদৰ কাৰ্যসূচী আছিল যে অবৈধ বিদেশীৰ নাম থকা ভোটাৰ তালিকাৰে অসমত নিৰ্বাচন হ'ব নালাগে, আৰু ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলক কোৱা হৈছিল যে তেখেতসকলে নিৰ্বাচন খেলিব নালাগে। প্ৰায়বোৰ দলে আৰু প্ৰাৰ্থীয়ে নিৰ্বাচন খেলা নাছিল। শ্বহীদ দিৱসৰ পৰা আহি চাহ অকণ খাই অকণমান বহিছোঁ, ভাগৰো লাগিছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ। যদি চাই ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।